গাইজ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি হ'ল মঙলবাৰ আৰু ধনতেৰছ হয়। আজি ভাবিছোঁ আজি লক্ষ্মী পূজা কৰোঁ বুলি, কাৰণ মই লক্ষ্মী পূজাৰ দিনাখন লক্ষ্মী পূজা কৰা হোৱা নাই, সেইকাৰণে ভাবিছোঁ আজি কৰিম বুলি। আৰু বহুদিন হ'ল ভিডিঅ' বনোৱা নাই, মানে নাজানো কিয় বনোৱা নাই, মই নিজে নাজানো কিয় বনোৱা নাই। আৰু সেইকাৰণে ভাবিলোঁ আজি পূজা কৰিম যেতিয়া ভিডিঅ' এটা বনাই লওঁ আৰু কেনেকৈ পূজা কৰোঁ, মানে কি কৰোঁ চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল হয় তেনেহ'লে লাষ্টলৈকে চাব আৰু লাইক এটা কৰি দিব। আৰু চেনেলটো যদি নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। লাষ্টলৈকে চাই থাকক তেনেহ'লে। আৰু এয়া হ'ল মই মানে সজাইছোঁ এনেকৈ, আৰু এয়া ধনিয়া গুটি আনি থৈছোঁ। আনিব লাগে বোলে ধনতেৰছৰ দিনাখন, সেইকাৰণে মই ধনিয়া গুটি আনিছোঁ। আৰু এয়া প্ৰসাদ ৰেডি কৰিলোঁ, ফুল চব মই ৰেডি কৰি ল'লোঁ। আৰু টাইমটো মানে বাট চাইছোঁ কেতিয়া 6টা পাৰ হ'ব। আৰু পায়স ঠায়স চব বনালোঁ। আৰু মই মানে ক'ব পৰা নাই একো, কাৰণ মানে বাহিৰত মানে গান বজাই আছিল, সেইকাৰণে মিউজিক বজাই আছিল, সেইকাৰণে মই মানে ক'ব পৰা নাই ভিডিঅ'ত। আৰু এয়া সজাই ল'লোঁ। আৰু এতিয়া মই প্ৰসাদ আগবঢ়াম। আৰু যদি কিবা ভুল হয় প্ৰসাদ আগবঢ়াই তেনেহ'লে মাফ কৰি দিব। আৰু মই এনেকৈ মানে মোৰ নিজৰ ইচ্ছামতে মানে মই যেনেকৈ মানে মোৰ যিটো মন হৈছে মই তেনেকৈ কৰিছোঁ, আৰু যেনেকৈ সজাবলৈ মন হৈছে। আৰু এয়া মই চাকিকেইটা জ্বলাই দিলোঁ আৰু প্ৰসাদখিনি মই আগবঢ়াম। মই বনাইছোঁ প্ৰসাদৰ কাৰণে পায়স। আৰু মই ধনতেৰছৰ দিনাখন কিবা বোলে ৰূপৰ নহ'লে সোণৰ নহ'লে কিবা এটা আনিব লাগে, সেইকাৰণে মই মানে ছোৱালীৰ মালা মানে গলত মালা নাই, মানে মালাখন ছিঙিছে, ৰূপৰ মালা চেইনডাল। আৰু এইকাৰণে মই ৰূপৰ ডালে মালা লৈ আহিলোঁ আৰু সেই ধনতেৰছৰ দিনাখন। আৰু সেয়াই আৰু এয়া মই চব জ্বলাই দিলোঁ। আৰু হাজবেণ্ডে আনিছে এই চাকিটো, পিতলৰ চাকি হয়, সেইটো লৈ আহিছে তাই। আৰু ধনতেৰছৰ দিনাখন সোণ ৰূপ বা পিতল কিবা আনিব লাগে বুলি কয়, সেইকাৰণে মই বেটীৰ মানে চেইনডাল ছিঙি গৈছিল, সেইকাৰণে মই সেইদিনাখন চেইনডাল আনিলোঁ ৰূপৰ। আৰু হাজবেণ্ডে আনিছে চাকিটো। আৰু এয়া মই এতিয়া ফুল দি আছোঁ। আৰু চবেতো সোণৰ ৰূপা আনিব নোৱাৰি ন, সেইকাৰণে। আৰু এয়া মই ফুট লগাই আছোঁ ঠাকুৰ মন্দিৰৰ ফটোখনত। আৰু এয়া চব প্ৰসাদখিনি আগবঢ়াই দিলোঁ, দেখিব পাৰে। আৰু এনেকৈ মই পূজা কৰিলোঁ। আৰু যদি কিবা ভুল হয় মাফ কৰি দিব। আৰু মানে মোৰ নিজৰ ইচ্ছামতে মোক যেনেকৈ মন গৈছে মই তেনেকৈ কৰিছোঁ। আৰু ধনিয়া গুটি আনিব লাগে বুলি কয় সেইদিনাখন, সেইকাৰণে মই ধনিয়া গুটিও আনিলোঁ। আৰু এয়া পাৰণি আনিব লাগে, ঝাৰু বুলি আনিব লাগে, সেয়াও আনিছোঁ মই। মানে যিখিনি মই আনিব পাৰোঁ বস্তু মই সেইখিনি গোটেই আনিছোঁ, আৰু যিখিনি নোৱাৰোঁ সেইখিনি অনা নাই। আৰু এয়া মই পূজা কৰিলোঁ, কৰা হ'লেই। আৰু বেছি মই ভিডিঅ' বনোৱা নাই, মই ৰাতিপুৱা বনাব খুজিছিলোঁ বজাৰ কৰিব যাওঁতে, কিন্তু টাইম নহ'ল, দৌৰা কৰি গ'লোঁ। আৰু এয়া ভাবিলোঁ মই এটা সৰুকৈ ভিডিঅ' বনাই লওঁ, যিহেতু পূজা কৰিলোঁ সেইকাৰণে। আৰু এয়া মোৰ পূজা কমপ্লিট হৈ গ'ল, কেনেকুৱা লাগিছে জনাব। আৰু মোক মানে এনেকৈ হয় যে মোক নিজকে ভাল লাগিছে। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।